हेलो फ्रेंड्स सो ये गोटेखिनि प्राइस समूह है सो मैं अपना देखालू और बुक करने कारण मोर नम्बर दिया आछे कन्टेक्ट करक। हेलो फ्रेंड्स वेलकम टू माई चैनल विद्युत नाथ। सो अपने मोर पिछफाले देखी आछे मैं आछो बर्तमान गोलाघाट गोलाघाट कमरबन जगहखिनिर नाम। सो मैं इते आछो बर्तमान आहिलू कि कारण आपनालोके जेहेतु थाम्बनेल चाई पेलाय चागे गम पाइছে मैं कि कारण आहिलू और अपनी मोर बैक साइडे जेहेतु देखी आछे गोटेखिनि तो आपनालोके गम पाइছে। सो है मैं आहिलू इयात लटारी खेल हब माने गोटेखिनि प्राइस शो अफ करिছে यात। तो जेहेतु मैं क्लिप आसिल मैं देखालो गोटेकिटा और मोर हातत टिकेट आछे कुपन आछे गोटेखिनि कुपन आछे। एखन बुक है बुकर कारण एक्सट्रा खेल हब और एखन टिकेटर कारण माने कुपনৰ कारण एक्सट्राके गेम माने खेलটো हब। सो मोर ओचरे क्रेटा आछे और केइखनमान आसिल सब गुचि गल। एतिया फार्स्ट प्राइजत आছিলে MG एक्टर। सब एटा आशा थाके जे गाड़ी बा बाइक एनेकुवा किबा এখন लम सपन सबरे थाके हेतु सपन। सो সেই सपनটো पूरण কৰিবলৈ सবে নোৱাৰে এটা কাৰণে নোৱাৰে फाइनेंशियल प्रॉब्लम হ'ব পাৰে বা কিবাকিনি এনেকুৱা হ'ব পাৰে আপোনালোকৰ। सो সেই प्रॉब्लमটো তেনেকুৱা থাকে সবৰে কিন্তু এতিয়া আপোনালোকে যদি বিচাৰে 100 টকাত মাত্ৰ 100 টকাত আপোনালোকে এখন গাড়ী জিকিব পাৰে 20 লাখ হওক 10 লাখ হওক 15 লাখ হওক। সো তেনেকুৱা এখন গাড়ী আপোনালোকে জিকিব পাৰে মাত্ৰ 100 টকাত আৰু কুপন পাব আপোনালোকে কুপন এখন লওক আৰু এখন মানে আপোনাৰ লাকটো আপোনালোকে ট্ৰাই কৰক। সো प्राइस की আছে অলপ দেখাই দিয়া। प्राइस বিলাক আপোনাৰ ইয়াত আছে এখন দেখি পাই আছে চাগে ইয়াতে গোটেইখিনি প্ৰাইচ ইয়াত উল্লেখ আছে। সো মই ভিডিঅ'টো সেইটো কাৰণে বনালোঁ যিহেতু অসমৰে হয় আৰু আপোনালোকে বহুত খেল এনেকুৱা পাই থাকে য'ত বহুত মানুহ জিকে আৰু মাজতে আসামত এইবিলাক খেল চলি থাকে আৰু ৰিচেণ্টলি নগাঁৱতো হৈছিল তেনেকৈ বিভিন্ন খেল হৈ থাকে। সো সেইটো কাৰণে আহিলোঁ মই টিকেট ল'লোঁ এখন মোৰো আশা আছে MG एक्टर। सो সেইখন মই মোৰ যদি লাকটো ভাল থাকে মই পাই যাম 100 টকাত মাত্ৰ 100 টকা আৰু সো ইমানখিনি মই বেছি লং নকৰোঁ ভিডিঅ'বিলাক কাৰণ বহুত ইউটিউবাৰ বনাইছে ভিডিঅ'। সো বেলেগে গাড়ী খুলি মেলি সব দেখাইছে মই এইবিলাক দেখুওৱা চিষ্টেম নাই। আপোনালোকে প্ৰাইচটো দেখিছে কাৰণ গাড়ী এখন পালে ভিতৰত কি থাকে সবে জানে কমফৰ্ট চমফৰ্ট সব বাদ দিয়ক মই জাষ্ট আপোনালোকক ধুনীয়াকৈ দেখালোঁ গোটেইখিনি আৰু যিখিনি ক'ব লাগে মই আপোনালোকক ক'লোঁ। সো টিকেট যদি ৰাইজে ল'ব বিচাৰে কেনেকৈ পাব? টিকেট যদি ৰাইজে ল'ব বিচাৰে ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ থাকিব আৰু এখন আপুনি এখন বুক ল'ব পাৰে আৰু নহ'লে কুপন যি লয় আপুনি ডেলিভাৰী প্ৰভাইড কৰিম আপুনি য'তে নাথাকক ডেলিভাৰী দি দিম গোটেই অসমত ধৰি পাই যাব আপোনালোকে। অফলাইন ল'লেও প্ৰব্লেম নাই আৰু অনলাইন ল'লেও প্ৰব্লেম নাই। অনলাইন সব ডিটেইলছ কণ্টেক্ট ডিটেইলছ থাকিব ডিছক্ৰিপশ্যনত। চ' তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু স্ক্ৰীণত ফ্লেছ হৈ আছে মোৰ নাম্বাৰটো তাতো আপোনালোকে পাই যাব। চ' মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আকৌ এটা ভিডিঅ'ত আকৌ লগ পাম। হেভ এ নাইচ ডে' জয় হিন্দ ব'লা।